ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল জ্যোতিৰেখা একাডেমীলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে কালিলৈ 14 নৱেম্বৰ তাৰিখটোৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰুৰ জীৱনৰ বিষয়ে কেইটামান বাক্য ক'বলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা আৰু যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজি আমি জৱাহৰলাল নেহৰুৰ বিষয়ে দুটামান বাক্য জানি লওঁ। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃ আছিল স্বৰূপ ৰাণী। দেউতাকৰ ইচ্ছা অনুসৰি তেখেতে বাল্যকালত এগৰাকী ইংৰাজ মহিলাৰ তত্ত্বাৱধানত ঘৰতেই ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল। পাছলৈ তেখেতে হিন্দী, সংস্কৃত আৰু উৰ্দু ভাষাৰো জ্ঞান আহৰণ কৰিছিল। বাল্যকালতে তেখেতে ব্যায়াম, সাঁতোৰ আৰু ঘোঁৰা চলাবলৈ শিকিছিল। কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লৈছিল। 1912 চনত তেখেতে ওকালতি আৰম্ভ কৰিছিল। এই সময়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেখেত আকৃষ্ট হৈছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। 1916 চনৰ লক্ষ্ণৌ অধিৱেশনত লক্ষ্ণৌ কংগ্ৰেছত তেখেতে মহাত্মা গান্ধীক প্ৰথমবাৰৰ বাবে লগ পাইছিল। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত তেখেতক দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। তেখেত এজন সু-ৰাজনীতিবিদ আছিল আৰু ৰাজনীতিৰ বাহিৰেও তেখেত এজন লিখক আছিল। বিশ্ব ইতিহাসৰ জিলিঙনি আৰু ডিস্কভাৰী অৱ ইণ্ডিয়া তেখেতৰ অমৰ সৃষ্টি। 1955 চনত তেখেতক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল। 1964 চনৰ মে' মাহৰ 27 তাৰিখে তেখেতৰ মৃত্যু হয়। তেখেতে শিশুসকলক বৰ ভাল পাইছিল আৰু সেইবাবেই প্ৰতি বছৰৰ তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে ভিডিঅ'টো চাই নিজেও জৱাহৰলাল নেহৰুৰ জীৱনীৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিব পাৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।